ৰাজ্যত আকৌ সংঘটিত হল নেকি লাভ জিহাদ? লাভ জিহাদৰ বলি হল নেকি বৰপেটা ৰোডত মৃতদেহ উদ্ধাৰ হোৱা মাজুলীৰ জীয়ৰী পপী হাজৰিকা? উল্লেখনীয় যে ৰাস মহোৎসৱ চলি থকাৰ মাজতেই নামনি অসমৰ বাণিজ্যিক নগৰী বৰপেটা ৰোডৰ পদপথত যোৱা মঙ্গলবাৰে উদ্ধাৰ হৈছিলে মাজুলীৰ জীয়ৰী তথা বৰপেটা ৰোডত ভাড়া কৰি থকা পপী হাজৰিকাৰ অৰ্ধ উলংগ অৱস্থাত পৰি থকা মৃতদেহ। আৰু এই লৈ সমগ্ৰ অসমতে সৃষ্টি হৈছিলে এক চাঞ্চল্যৰ। কিন্তু শেহতীয়াভাৱে এই ঘটনাত নাম সাঙুৰ খাইছে পপী হাজৰিকাক ভুৱা পৰিচয়েৰে বৰপেটালৈ লৈ অহা বন্দিয়াৰ যুৱক। আৰু উল্লেখযোগ্য যে যুৱকজনে নিজকে প্ৰীতম ডেকা বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাইছিলে পপী হাজৰিকাক। কিন্তু লক্ষণীয়ভাৱে প্ৰীতম ডেকাৰ প্ৰকৃত নাম হ'ল ছানিদুল ইছলাম আৰু ছানিদুল ইছলামৰ ঘৰ হ'ল বৰপেটাৰ মন্দিয়াত। উল্লেখযোগ্য যে উক্ত ঘটনাৰ পিছতেই বৰপেটাৰত আৰক্ষীয়ে লাভ কৰিছিলে CCTV কেমেৰাৰ ফুটেজ আৰু এই ফুটেজৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰিছিলে পপী হাজৰিকাই ভাড়া কৰি থকা ভাড়াঘৰৰ মালিকনী উৰ্মিলা দেৱী, তেখেতৰ পুত্ৰ অজিত ভগত ওৰফে বিকি আৰু একে চৌহদতে ভাড়া কৰি থকা আন্নাছিল আৰু তেখেতৰ পুত্ৰ বিশাল চিলক। এইটো মুছলিম নহয়, কিন্তু হিন্দু নামত পৰিচয় দিছে আৰু ঘৰ যাবৰ কাৰণে আপিটোক ফচাবৰ কাৰণে। তাৰ অৰিজিনেল নাম মানে ছানিদুল নেকি, ছানিদুল ইছলাম। প্ৰীতম ডেকা সেইটো মানে এনে আপিটোক মানে ফচাবৰ কাৰণে এটা ফেক ID বনাইছে। হয়, তথ্য অনুসৰি বৰপেটা মন্দিয়াৰ ছানিদুল ইছলামে প্ৰীতম ডেকা বুলি ভুৱা ID খুলি প্ৰেমৰ জালত পেলাইছিল মাজুলীৰ জীয়ৰী পপী হাজৰিকাক। আৰু এই সম্পৰ্ক ঘনিষ্ঠ হোৱাৰ পিছতেই পপী হাজৰিকাক গুচি আহিছিলে বৰপেটা জিলালৈ। আৰু তাৰ পিছতে যোৱা মঙ্গলবাৰে ৰহস্যজনক অৱস্থাত বৰপেটা ৰোডৰ পদপথত উদ্ধাৰ হৈছিলে পপী হাজৰিকাৰ অৰ্ধ উলংগ মৃতদেহ। আৰু তথ্য অনুসৰি আৰক্ষীয়ে এই মুহূৰ্তলৈ লাভ কৰিছে বহুতো বিস্ফোৰক তথ্য। হয়তো এই সমগ্ৰ ঘটনাৰ লগত ড্ৰাগছ ব্যৱসায়ী চক্ৰ জড়িত থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে বিশেষ মহলে। কিন্তু ৰহস্যজনকভাৱে এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত ছানিদুল ইছলাম ওৰফে প্ৰীতম ডেকাক। মানে অলপ শুনা পাইছোঁ এইটোৰ লগত বোলে লিভিঙত আছিল, অলপ শুনা পাইছিলোঁ। মানে অৰিজিনেল নাম মানে ছানিদুল নেকি, ছানিদুল ইছলাম। তাৰ ঘৰ মন্দিয়া, বৰপেটা মন্দিয়া। প্ৰীতম ডেকা সেইটো মানে এনে আপিটোক মানে ফচাবৰ কাৰণে এটা ফেক ID বনাইছিল। মানে আপিটোৰ ঘৰতো গৈছিল, ঘৰত যাবৰ কাৰণে ফেক IDটো বনাইছে পেলাই। এতিয়া মানে পাছত কি হৈছে নাজানো আৰু। যোৱা মঙ্গলবাৰে শিমলাগুৰিত ৰাজপথত যিটো যুৱতীৰ, মাজুলীৰ যুৱতীৰ মৃতদেহ আমি সংবাদ মাধ্যমত চাইছোঁ। আমি প্ৰত্যক্ষ কৰিছোঁ যে ছোৱালীজনী এনেকৈ মৃত অৱস্থাত পৰি আছিল আৰু স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে উদ্ধাৰ কৰে। আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিলোঁ যে এই ছোৱালীজনী হত্যাকাণ্ডৰ সন্দেহত মানে ঘৰৰ মালিক সৈতে আৰু 2জন কৰায়ত্ব কৰিছে আমাৰ বৰপেটাৰ আৰক্ষীয়ে। মুঠ 4জন অভিযুক্তক কৰায়ত্ব কৰিছে আমাৰ বৰপেটাৰ আৰক্ষী প্ৰশাসনে। আৰু খুব কম সময়ৰ ভিতৰতে যে মানে এটা উচিত তদন্ত তেওঁলোকে কৰিব পাৰিছে, এইটো আমি সেইকাৰণে আমি বৰপেটা জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে এই ছোৱালীজনী কোনোবা ছানিদুল বুলি কোনোবা মন্দিয়াৰ কোনোবা যুৱক মানে হিন্দু নামেৰে পৰিচয় দি ফেক একাউণ্ট বনাই এই ছোৱালীজনীক মানে হিন্দু বুলি পৰিচয় দি মানে বিবাহ কৰিছিল। আৰু এই ছোৱালীজনীৰ মানে আমি সংবাদ মাধ্যমত দেখা পাইছোঁ যে ছোৱালীজনীৰ মাতৃয়ে অভিযোগ কৰিছে যে এই ছোৱালীজনীক মানে সেই ল'ৰা ঘৰৰ পৰা মানে সদায় নিৰ্যাতন কৰি অহা হৈছিল। আৰু এইটো এটা ক'বলৈ কথা যে এইটো ঘটনা আজি আমাৰ সংবাদ মাধ্যমত আগে প্ৰকাশ হৈছে, কিন্তু আমাৰ ওচৰে পাঁজৰে এনেধৰণৰ ঘটনা প্ৰায় প্ৰত্যেক দিন হৈ আছে, বহুত হৈ আছে এই ধৰণৰ ঘটনা। কিছুমান ঘটনা প্ৰকাশ হৈ আছে আৰু বিভিন্ন ধৰণৰ ঘটনা হৈ আছে যি আমি জানিব নোৱাৰোঁ। এতিয়া ঘটনা হ'ল যে আমাৰ যে লাভ জিহাদৰ বলি হৈ আছে এই সহজ সৰল যিসকল মানে অৰ্থনৈতিকভাৱে দুৰ্বল ঘৰৰ ছোৱালীবিলাক। এটা বিশেষ এটা দুষ্ট চক্ৰ, মই ক'বলৈ বিচাৰোঁ যে এটা হিন্দু বিৰোধী এটা চক্ৰ এই লাভ জিহাদৰ লগত অসমত জড়িত হৈ আছে। আৰু এই ছোৱালীজনীক মানে লাভ জিহাদৰ জৰিয়তে মানে মিছা নামেৰে হিন্দু বুলি পৰিচয় দি যিজন ল'ৰা মানে এতিয়াও কিন্তু মানে মুকলি আকাশত ঘূৰি আছে। আমি প্ৰশাসনক অনুৰোধ জনাওঁ যে এই লাভ জিহাদৰ দ্বাৰা এই ছোৱালীজনীক প্ৰতাৰণা কৰা এই উক্ত দোষী যুৱকজনক মানে অতি শীঘ্ৰে মানে কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু এটা আমি ক'ব বিচাৰিছোঁ যে আমাৰ অসমৰ এনেধৰণৰ ছোৱালী এই লাভ জিহাদৰ সন্মুখীন হৈ আৰু দুষ্ট চক্ৰৰ কবলত পৰি যাতে এনেধৰণৰ মৃত্যুমুখত পৰিব নোৱাৰে
এই কাৰণে আমি সমূহ মানে আমাৰ সমাজক মানে সজাগ হ'বলৈ আমি আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।